Hello everyone. Welcome back to my YouTube channel. সকলোকে পুনৰবাৰ Let's Crack Exam YouTube চেনেলটোলৈ স্বাগতম জনাইছো। সো যদি আপোনালোকৰ সপোন যদি হয় এজন শিক্ষক হোৱাৰ তেন্তে আপোনালোকে প্ৰথমে DLed এন্ট্ৰেন্স দিবই লাগিব। DLed বা BEd হ'ব লাগিব। আজিকালি শিক্ষা নীতিত এনেকুৱা হৈ গ'ল যে আপোনালোকে DLed বা BEd আপোনালোকৰ হ'ব লাগিব। DLed কৰিলে কি হয় LP আৰু ME লেভেলত আপোনালোকে টিচাৰ কৰিব পাৰিব আৰু BEd কৰিলে মানে কি হয় ME আৰু গ্ৰেজুৱেট লেভেলৰ আপোনালোকে টিচাৰ কৰিব পাৰিব। যদি আপোনালোকৰ সপোন হয় যে এজন শিক্ষক হোৱা তেন্তে আপোনালোকে DLed প্ৰি এন্ট্ৰি টেষ্ট আহি গ'ল। DLed কৰি কিনে আপোনালোকে নিজৰ সপোনবোৰ পূৰণ কৰিব পাৰিব। DLed যদি আপোনালোকে পঢ়িম বুলি কয় তেন্তে DLed ৰ ফুল ফৰ্ম হ'ল ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন। সো এইটো 2023 আৰু 25 বৰ্ষৰ হয়। ইয়াৰ এডমিশ্যন টেষ্টটো প্ৰি এন্ট্ৰি টেষ্টটো আৰম্ভ হৈ গ'ল। এডমিশ্যন এপ্লাই ইয়াৰ আৰম্ভ হৈ গ'ল 25 জুলাইৰ পৰা আৰম্ভ হোৱা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 14 আগষ্ট। 25 জুলাইৰ পৰা আৰম্ভ হৈ গ'ল। 25 জুলাইৰ পৰা ইয়াৰ এডমিশ্যন আৰম্ভ হৈ গ'ল আৰু 14 আগষ্টলৈকে 14 আগষ্টত লাষ্ট ডেট ইয়াৰ। সো গতিকে আপোনালোকে যদি DLed কোৰ্স কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে কৰি ল'ব পাৰিব। ইয়াত চাই লওক অনলাইন এপ্লিকেশ্যন হিয়াৰ বাই ইনভাইটেড এলিজিবল কেণ্ডিডেট পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম অসমৰ হ'ব লাগিব। তাৰপৰা 2 বছৰীয়া কোৰ্স হয় এইটো NCTE ৰেকগনাইজ কৰিছে। মিনিমাম কোৱালিফিকেশ্যন কিমান লাগিব হায়াৰ সেকেন্ডাৰী পাছ হ'ব লাগিব আৰু 50% আপোনালোকৰ 50% পাৰ্চেন্টেজটো 50% হ'ব লাগিব 50% হ'ব লাগিব। এজ কিমান হ'ব 18 বছৰতকৈ কম হ'ব নালাগিব আৰু কাৰণ 18 বছৰ হ'ব লাগিব আৰু 34 ইয়াৰ্ছলৈকে হ'ব লাগিব। এইটো জেনেৰেলৰ কাৰণে হয় আৰু বেলেগ কেটেগৰীৰ কাৰণে ৰিজাৰ্ভেশ্যন অলপ আছে। সো এইটো আপোনালোকে চাই ল'ব আৰু এইটো ক'ত এপ্লাই কৰিব এইটো SCERTPET.com ত এপ্লাই কৰিব পাৰিব। যদি এপ্লিকেশ্যন ফিজ হ'ব 600 টকা 600 টকা ফিজ হ'ব এপ্লিকেশ্যন ফিজ। সো আপোনালোকে 600 টকা আপোনালোকৰ একাউণ্টৰ পৰা কটা হ'ব। এইটো একাউণ্টৰ পৰা কাটিব লাগিব। তো আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে তেন্তে 600 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব। এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব SCERTPET.co.in ইয়াত আপোনালোকে ডাউনলোড কৰিব পাৰিব আপোনালোকৰ এডমিট কাৰ্ড। ভেনু ফৰ প্ৰি এন্ট্ৰি টেষ্ট মানে আপোনালোকে যদি প্ৰি এন্ট্ৰি টেষ্ট এতিয়া ক'ত হ'ব তাৰ চেণ্টাৰটো ক'ত হ'ব। The venue for pre-entry test PET 2023 will be allotted in the district selected by the candidate during submission of application form which will be indicated in the admit card of the candidates. গতিকে আপোনালোকে এপ্লাই কৰোঁতে আপোনালোকৰ যিখন ডিষ্ট্ৰিক্ট হয় আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে সেই ডিষ্ট্ৰিক্টটোহে আপোনালোকে চুজ কৰিব আৰু যোনটো ডিষ্ট্ৰিক্টত আপোনালোকে পঢ়িম বুলি ভাবে তো সেই ডিষ্ট্ৰিক্টতে আপোনালোকে সিলেক্ট কৰিব লাগিব আৰু তাতে আপোনালোকৰ এক্সাম হ'ব। গতিকে এইটো 25 জুলাইৰ পৰা আৰম্ভ হৈ গৈছে আৰু 14 তাৰিখে ইয়াৰ লাষ্ট ডেট। এডমিট ডাউনলোড কৰিব পাৰিব 5 ছেপ্টেম্বৰৰ পৰা। তাৰপৰা এণ্ট্ৰি যেতিয়া এক্সাম কেতিয়া হ'ব 10 ছেপ্টেম্বৰত এক্সাম হ'ব আৰু ৰিজাল্টটো দিব 20 ছেপ্টেম্বৰত। যদি আপোনালোকে ভাবে যে এজন টিচাৰ হ'ম বুলি আপোনালোকৰ যদি এটা সপোন আছে তেন্তে আপোনালোকে এই DLedৰ এডমিশ্যনটো কৰিব পাৰিব আৰু এই কোৰ্সটো কৰিব পাৰিব। 2 বছৰ হয় এই কোৰ্সটো। সো আপোনালোকে চাব আৰু আমি ইয়াৰ DLedত অহা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ আমি ডিছকাছ কৰিম। গতিকে আপোনালোকে যদি চেনেলটো নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে যদি অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত। সো